ফোনটো কিয় ৰিচিভ নকৰে? আৰে কোনেনো ফোন কৰি আছে? আৰে গা ধুবলৈও শান্তি নাই। কোননো ঘেণ্টাটোৱে ফোন কৰি আছে অ' চালা। হেল্ল', কি হ'লনো ঘেণ্টা? হেই একো হোৱা নাই ঘেণ্টা। ঐ প্ৰিয়ম, এইকেইদিনটো আমাৰ কাম বন একোৱে নাই, হয়নে নহয়? অহ, তাকে ক'বলৈ ফোন কৰিছ? নহয় অ', মই ভাবিছোঁ অকণমান ফুৰিব যাওঁ বুলি। ক'ত যাবি? ক'ত যাবি ন? আমি য'ত আড্ডা মাৰিবলৈ যাওঁ তালৈ। আৰু কোন যাব? অভিক ফোন কৰিলোঁ, সি আহি আছে, আৰু ইহঁতকেইটাকো ফোন কৰিলোঁ। দে হ'ব দে, মই গৈ আছোঁ। দে তই সোনকালে ওলা। দহটা বাজিছে, সি ওলাই মানে 10 মিনিটমান আৰু অকণমান শুই লওঁ। বাৰটা বাজিলে বে। ধীৰাজে নিজে মাতি আৰু এতিয়া নিজে লেট কৰে। কৰ আকৌ তাক। চালা চুটখৰটোৱে ফোনটোৱে ৰিচিভ নকৰে। বাদ দে, থ তাক, আহিবহি। বিদুৰ ভাই ইমান দেৰি যে? সদায় সদায় কিহৰ নাটক কেলা তোৰ? ধেই ৰাস্তাত আহি থাকোঁতে বুম চেক্সি মাল এটা দেখা পালোঁ। এইফালে আহি আছে চাগে, লগত আৰু কেইজনীমান আহিছে কেলা। আচ্ছা, ছোৱালী দেখা পাই মানে ফোনটো ৰিচিভ কৰিব পাহৰি গলি? আৰু কেলা এটাই অহাৰ পৰা ফোনটোকে পিটিকি আছে। এইবিলাক বাদ দে, কাৰ তাতে কিমান টকা আছে ওলা, কিবা এটা খাওঁ। এই মোৰ কিন্তু এইকেইদিন পইচাৰ বিৰাট দিগদাৰ চলি আছে। মোৰ পইচা পাতি নাই হ'লে। ফকটীয়া চালা, তোৰ তাত কোনদিনা থাকে? হ'ব দে, মই কিবা এটা কৰি আছোঁ। কি খাবি ক? ঠাণ্ডা এটা লৈ আহিবি। লগতে চিগনেচাৰ এক পেকেট লৈ আহিবি। তহঁতি ৰচোন দেই, মই আহি আছোঁ। ইয়াৰ আকৌ কি হ'ল বা? তাকেইতো নাজানো আৰু দেই, কি যে কৰি থাকে নহয়। অ মা। মা নহয় ভণ্টি। অ মাৰ গাটো আকৌ বেয়া কৰিছে, তই সোনকালে দৰৱকেইটা লৈ আহিবি। ঠিক আছে দে, হ'ব। তোৰ লগত দোকান ময়ো যাম, ব'ল আহ। দাদা, অ' দাদা। অঁ কওকচোন, কি দিম? ঠাণ্ডা বটল এটা দিয়ক। হয়, আৰু চিগনেচাৰ 4 পেকেট দিয়ক। ঠিক আছে, দি আছোঁ।
মই দিছোঁ ঠিকে আছে